অমৃতকালত হত্যা হিংসাৰে জৰ্জৰিত হৈছে ৰাজ্য। একেখন জিলাতে একেদিনাই সংঘটিত হৈছে দুটাকৈ বৰ্বৰ হত্যাকাণ্ড। শোণিতপুৰৰ দুটাকৈ স্থানত সংঘটিত এই হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে সমগ্ৰ জিলা। একেদিনাই একেখন জিলাতে সংঘটিত হৈ গৈছে দুটাকৈ নৃশংস হত্যাকাণ্ডৰ ঘটনা। প্ৰথমে জামুগুৰি ঘাটৰ নিকটৱৰ্তী ৰামপুৰ হাটিঙা বিহু অনুষ্ঠানত নিশা সংঘটিত হয় এক বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা। কুকুৰীৰে আক্ৰমণ কৰি হত্যা কৰে এজন যুৱকক। আক্ৰমণত গুৰুতৰভাৱে আহত হয় আন এগৰাকী যুৱক। আক্ৰমণটোৰ ফলত নিহত ৰঙাচকুৱাৰ লীলা বৰুৱা আৰু আহত ৰাকেশ শৰ্মা। গুৰুতৰভাৱে আহত ৰাকেশ শৰ্মাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। আনহাতে আক্ৰমণকাৰী ইটাখোলা কেৰাণীপামৰ জয়কান্ত বৰ্মনক বিহু কমিটিয়ে আটক কৰি চমজাই দিয়া আৰক্ষী। কি কাৰণতে চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আনহাতে ঘটনাৰ চাঞ্চল্যমাৰ নৌজাওঁতে পুনৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰাত সংঘটিত হয় আন এক চাঞ্চল্যকৰ ঘটনা। ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং আমলগা গাঁৱত এজন লোকক নৃশংসভাৱে হত্যা কৰি পথৰ ওপৰতে পেলাই থৈ যায় কোনো দুৰ্বৃত্তই। দুৰ্বৃত্তৰ হাতত প্ৰাণ যোৱা লোকজনৰ নাম বীৰু লগুন বুলি জানিব পৰা গৈছে। বীৰু লগুনক কোনে কি কাৰণত হত্যা কৰি এইদৰে পথৰ ওপৰত পেলাই থৈ গ'ল সেয়া জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰঙাপাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে নিজা তদন্ত প্ৰক্ৰিয়া। কিন্তু একেদিনাই একেখন জিলাতে সংঘটিত হৈ যোৱা দুটাকৈ বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। খুৰা, ঘটনাটো কি হৈছে জানে নেকি আপুনি? মই নাজানো। মই তো 6টাতে ওলাইছো, 6টাতে ওলাইছিলো। এই 5টা আইতো কিমান 11 ঘণ্টা বাহিৰতে আছিলে। আপুনি ক'ত গৈছিলে? ৰাঙাপাৰা চাৰ্চত গীৰ্জাত। গীৰ্জাত তাতে আমাৰ চাইনো আছে ফাদাৰ তাত। কোন হয় সি জানে নেকি? তাক চিনি পায়? কোনে? বীৰ। এইটো কোন হয়? মৰা মানুহটো কি নাম? বীৰ লগুন। কোনটো গাঁৱৰ? আমলাগা হয়। আলিৰ ইফালে আমলাগা, সিফালে মিজানপুৰ। তো কেই নম্বৰ আমলগা? 4 নম্বৰ। 4 নম্বৰ। তো মৰা মানুহৰ যোনে মৃত্যু হৈছে তাৰ নামটো বীৰ হয় ন? তো আপোনালোকে দেখি পোৱা নাই নেকি? নাই। তাৰ ঘৰৰ পৰিয়াল আছেনে নাই? আছে, ধীৰ আছে। ঠিক আছে। ব্যুৰো ৰিপৰ্ট NETV।